নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। তো মানে মই আজি আমাৰ নিজৰ জেগাতে আছোঁ আৰু নিজৰ জেগাতে মানে বিহু প্ৰগ্ৰেম পাতিছে, বহাগী বিদায় উৎসৱ পাতিছে। তো তালৈ যাওঁ মানে, আৰু তাত আমাৰ মানে কণ্ঠশিল্পী আহিব, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ দা। আৰু কুসুম কৈলাশৰ আপোনাক কোনটো গান ভাল লাগে তো আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ এটা গান ভাল লাগে, মই পিছত কৈ দিম বাৰু কোনটো গান ভাল লাগে। আৰু ব'লক এতিয়া আৰু কিনো আৰু ব'লক আজি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বৰ্তমান গৈ আছোঁ কুসুম কৈলাশক চাব। তো ব'লক ভিডিঅ'টো এবাৰ ক'লোৱে আৰু আৰম্ভ কৰোঁ ব'লক। আৰু গাইজ ফাইনেলি আহি পিনে আমি পাই গ'লোহি। কুসুম দা আমাৰ বৰ্তমান উপস্থিত হৈছেহি। এইফালে বাদ্যযন্ত্ৰ যা যোগাৰ কৰি আছে, আৰু এইফালে মানে ৰাইজ চক না, ৰাইজৰ জোৰ কেনেকুৱা দেখিছেনে আপোনালোকে একদম ৰাইজ পূৰা ফুল ভৰ্তি। তো আমাৰ মাজত এয়া কুসুম দা, বৰ্তমান এয়া আমাৰ মাজত কুসুম দা। প্ৰথমতে মঠপুৰৰ ডেকাসকলৰ পৰা এটা জোৰকে উঠি বিচাৰিছোঁ। চাওক কিমান দূৰ আছে, চাওক মঠপুৰৰ ছোৱালীবিলাকে কিমান জোৰকে উঠি মাৰিব পাৰে, এইটো চাওক। বঢ়িয়া বঢ়িয়া। সৰ্বপ্ৰথমে সকলোকে আমাৰ তৰফৰ পৰা আপোনালোক সকলোকে ইয়াৰ পৰা আঁতৰি ল'ব যাচিছোঁ, আৰু ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ সকলোকে। আৰু অসমীয়া নৱবৰ্ষৰ যাতে আপোনালোকৰ প্ৰতিটো দিন সুখৰ হওক। ঠিক আছে, আপোনালোকে গমেই পায় আমাৰ ট্ৰেইনিং কাষতে নাগালেণ্ড লাগি আছে। আমাৰ মঠপুৰ ডেকাসকল নাগালেণ্ডলৈ মন গ'লে আধা ঘণ্টাতে নাগালেণ্ড পাইগৈ বুলি ভাবিছোঁ মই। আৰু এই গীতটো আচলতে দুটা জাতিৰ আমাৰ সমন্বয়ৰ এটা গীত। আৰু আপোনালোকে গমেই পায় সকলোৱে যে গদাপাণি গৈ নাগালেণ্ডত পলাই আহিছিলে আৰু তালৈকে সিহঁতে প্ৰেমত কৰিছিলে। ত' বুৰঞ্জীৰ পাত লুটিয়ালে আমি সেইকেইটা কথা আমি দেখাই পাওঁ। ত' এইখিনি গাইছোঁ প্ৰথমতে হাত চাপৰি গান নহয়, মঠপুৰ ডেকাসকলৰ লগত আমি ডেকাসকলে যাবনে মোৰ লগত? মঠপুৰ প্ৰথম ছোৱালীবিলাকে উঠি এটা আগতে মাৰকটো কিমান ভাল পায় মই তেতিয়াই গম পাওঁ। বঢ়িয়া বঢ়িয়া। চব প্ৰথমতে ছোৱালীবিলাকৰ লগত গাইছোঁ। ঠিক আছে, হাত চাপৰিটো লাগিব কিন্তু দেই। আৰু লগত গাব লাগিব দেই। হাত চাপৰিটো দিয়ক। হাত চাপৰি নাই মোৰ যোৱা, সকলোৱে যাওঁ ভাল লাগিব। বঢ়িয়া। আকৌ এবাৰ জোৰকে বলছো, মই অকণমান শুনা নাই। অকণমান জোৰকে যাব দেই এবাৰ। যাব মোৰ লগত। মঠপুৰৰ ছোৱালীবিলাকৰ কিন্তু মাতটো বৰ সৰু দেই, বৰ লাজকুৰীয়া বুলি ভাবিছোঁ হয় নে? ডেকাসকলে কি কয়? আমি ডেকাসকলে দেখুৱাই দিলোঁ ৰোমান্টিক একে যুগে, কিন্তু মঠপুৰৰ ছোৱালীবিলাক ইমান লাজকুৰীয়া বুলি ভবা নাই। মাতটো অকণমান জোৰ কৰি ভাল লাগিলে, কিন্তু লাহে লাহে গাইছে। এবাৰ জোৰকে হাত চাপৰি এটা দিলে গাই নেকি ডেকাসকলে দিয়কচোন মঠপুৰৰ ছোৱালীবিলাকৰ কাৰণে। বঢ়িয়া। এবাৰ ল'ৰাবিলাকে গাম এবাৰ। তোক দেখি কেনে মৰম লাগিলে
Thank you. Ini guys, সকলে সহযোগ কৰিব ভাল লাগিব।
অকল আজিলৈ মানে প্ৰগ্ৰেমটো শেষ হৈ গ'ল আৰু আমাৰ মানে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশো গুচি গ'ল। তো আমি মানে একদম প্ৰগ্ৰেম শেষ কৰিহে ঘৰলৈ গৈছোঁ। তো আমিও যাওঁগৈ।